হেল্ল' গাইজ চিবিকে ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে প্লিজ স্কিপ নকৰাকৈ চাব। আৰু গাইজ আপোনালোকে কেইটামান কুৱেশ্যন আগৰ ভিডিঅ'ত বুজি পোৱা নাই বুলি কমেণ্ট কৰিছিলে, মই সেইকেইটাও লৈ আনিছোঁ। ইয়াতে চাব, ফাৰ্ষ্ট কুৱেশ্যনটোলৈ মন কৰিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। কি বুলি কৈছে? তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমাক কি কি নাম্বাৰ দিছে আপোনালোকে সেইবোৰ চাই লওক। আমাক প্ৰথমতে দিছে 5, 6, 7 ইকুৱেল বা অনুপাতে 48 দিছে। তাৰপিছতে 3, 5, 6 অনুপাতে 34 দিছে। তাৰপিছতে 364 অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে। কি কৈছোঁ যে 567 বা 567 অনুপাতে 48 কেনেকৈ পালে সেইটো চাম। তাৰপিছতে 367 ইকুৱেল 34 কেনেকৈ পালে সেইটো চাম। তাৰপিছতে আমি কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো চাম। গতিকে মই আপোনালোকক বুজাবলৈ ধুনীয়াকৈ লিখিলোঁ। ইয়াতে আমাক দিছে প্ৰথমতে 5, 6, 7 অনুপাত দিছে 48। তাৰপিছতে নেক্সট দিছে 356 অনুপাতে দিছে 34। তাৰপিছতে দিছে 364 অনুপাতে কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। এতিয়া আপোনালোকে ভালদৰে মন কৰিব যে আমি 5, 6, 7ৰ পৰা 48 কেনেকৈ পাব পাৰোঁ সেইটো চাব লাগিব। আমি যদি গোটেইকেইটাকে যোগ কৰি দিওঁ, 5, 6, 11, 11, 7, 18হে হয়, কিন্তু ইয়াতে 48 দিয়া আছে, এইটো নিয়মত নহ'ব। আমি যদি 5টোক স্কুৱেৰ কৰি দিওঁ, 5, 5 গুণে 25, আৰু 6টোক যদি যোগ কৰি দিওঁ, 25, 6, 31, 31 আৰু 7 যদি আমি যোগ কৰোঁ 38। গতিকে এতিয়াও আমাৰ 48 নহয়। এবাৰ আমি মাজৰটোক স্কুৱেৰ কৰিম। আমি যদি মাজৰটোক যদি স্কুৱেৰ কৰি দিওঁ, 6, 6 গুণে 36, 36 আৰু 5 যদি আমি যোগ কৰোঁ 41, 48 ডাইৰেক্টলি হৈ আছে। দেখিছে, এইটো নিয়মত আমাৰ কাম হ'ব। চাব আপোনালোকে, আমি এতিয়া কি কৰিছোঁ, আমি মাজৰটোক যদি স্কুৱেৰ কৰি দিওঁ, 6টোক যদি স্কুৱেৰ কৰি দিওঁ, 6 স্কুৱেৰ মানে কিমান, 6, 6 গুণে 36, আৰু আমি এই প্ৰথমৰ 5টো আৰু লাষ্টৰ 7টো যদি যোগ কৰি দিওঁ, 5 যোগ 7 যদি আমি যোগ কৰি দিওঁ, তেনেহ'লে চাব আমাৰ ডাইৰেক্টলি ইয়াতে 48 হৈ আছে, আৰু এই 48টো ইয়াতে ধুনীয়াকৈ দিয়া আছে। দেখিছে আপোনালোকে। নেক্সট এতিয়া আমি কি চাম, যিহেতু ইয়াতে আমি মাজৰটো স্কুৱেৰ কৰিছিলোঁ, আমি তাতো কি কৰিব লাগিব, মাজৰটো স্কুৱেৰ কৰিব লাগিব। গতিকে আমি 5টোক স্কুৱেৰ কৰিম। 5 স্কুৱেৰ মানে কিমান, 5 স্কুৱেৰ মানে 25, 25। তাৰপিছতে আমি তাৰ লগত 3 এটা যোগ কৰিম আৰু 6 এটা যোগ কৰিম। চাব আপোনালোকে, 25 আৰু 3 28, 28 আৰু 6 34, কিমান হয় 34, আৰু 34টো ইয়াতে ধুনীয়াকৈ দিয়া আছে। দেখিছে আপোনালোকে, একদম মিলি গৈছে। এতিয়া আমি কি কৰিম, এতিয়া আমি যিটো আমি উলিয়াব দিছিলে সেইটো আমি কৰিম। গতিকে আমি 6টোক স্কুৱেৰ কৰিম। 6, 6 গুণে কিমান হ'ব, 6, 6 গুণে 36, 36, 36ৰ লগত আমি 4 এটা যোগ কৰিম, তাৰপিছতে 3 এটা যোগ কৰিম। গতিকে 40, 43 হৈ যাব। কিমান হৈ যাব, 43, আৰু এনচাৰ কিমান হ'ব আমাৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত আমাৰ 43 হ'লে হয়। গতিকে আমাৰ 43টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। 43টো অপশ্যন নম্বৰ 4ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। বুজি পাইছে? যদিহে আপোনালোকে বুজি পাইছে, তেনেহ'লে এটা লাইক কৰি দিব। আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে চাব, 2 নম্বৰ কুৱেশ্যনটো কি দিছে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। কি বুলি কৈছে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। ইয়াতে আমাক কি কি দিছে চাওক, চিৰিজটো 5 × 3 × 6 ইকুৱেল 27 দিছে। তাৰপিছতে 2 × 8 × 7 ইকুৱেল 6 দিছে। আৰু যিটো আমি ওলাব লাগে সেইটো হৈছে 3 × 8 × 9 ইকুৱেল কিমান হ'ব। আৰু গাইজ, এইটো কুৱেশ্যন আপোনালোকে বুজি পোৱা নাই বুলি কৈছিলে, তাৰ বাবে মই লৈ আনিছোঁ। এতিয়া আমি আপোনালোকক বুজাবলৈ ধুনীয়াকৈ বৰ্ডত লিখিলোঁ। আমাক প্ৰথমতে দিছে 5 × 3 × 6 ইকুৱেল দিছে 27। নেক্সট দিছে 2 × 8 × 7 ইকুৱেল দিছে 6। তাৰপিছতে দিছে 3 × 8 × 9 ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া আপোনালোকে ভালদৰে মন কৰিব যে আমি কেনেকৈ 5 × 3 × 6 × 6 ইকুৱেল আমি 27 পাব পাৰোঁ। আমি যদি গোটেইকেইটাকে যোগ কৰি দিওঁ, তেনেহ'লে আমাৰ 5 × 3 = 15, 6 গুণ বেছি হৈ যায়।
বুজি পাইছে গতিকে আমি এবাৰ কি কৰিব আমি প্ৰথমৰ দুটা যদি পূৰণ কৰি সেকেন্ডটো যদি আমি যোগ কৰি দিওঁ 5 3 গুণ 15 15 6 21 হৈ যায় 6 3 গুণ 18 18 পাছে 23 হৈ যায় আমি যদি 5 6 গুণ 30 30 পৰা 3 এটা মাইনাস কৰি দিওঁ গাইস এইটো চাব আপোনালোকে যদি আমি এই প্ৰথমৰটো আৰু লাষ্টৰটোক যদি পূৰণ কৰি মাজৰটো যদি বিয়োগ কৰি দিওঁ তেনেহলে আমাৰ 3 টোক বিয়োগ কৰিলে আমাৰ 27 এটা পাই আছো চাব 5 পূৰণ যদি আমি 6 কৰি দিওঁ সমান সমান 5 6 গুণে কিমান 30 আৰু মাজৰটো যদি আমি মাইনাস কৰি দিওঁ তেনেহলে 27 হৈ আছে ডাইৰেক্টলি বুজি পাইছে 27 হৈ আছে এইটো নিয়ম মিলিছে চাব আকৌ নেক্সট আমি এতিয়া ইয়াৰ পৰা আমি 6 পাও না নাই চাও আমি যদি 3 2 আৰু 7 পূৰণ কৰো 2 আৰু 2 পূৰণ 7 সমান সমান 2 7 গুণে 14 মাজৰটো যদি আমি বিয়োগ কৰি দিওঁ -8 কৰি দিওঁ যদি 14 পৰা আমাৰ 8 গলে থাকে কিমান 6 গতিকে এই 6 টো ইয়াতে ধুনিয়াকৈ দিয়া আছে বুজি পাইছে একদম ধুনিয়া নিয়মত শিকাই দিছো আপোনালোকে তথাপিও বুজি পোৱা নাই বুলি কমেন্ট কৰে আৰু গাইস আপোনালোকে প্লিজ বুজি পাইছে যদি এটা এটা কমেন্ট কৰি দিব আৰু মোৰ বুজাবোৰ স্পিড হৈছে নে লাহে হৈছে আপোনালোকে ক'ব এতিয়া আমি যেটো ওলাব লাগে সেইটো হৈছে 3 * 8 * 9 ইকুৱেল কিমান গতিকে আমি 3 আৰু 9 পূৰণ কৰিম বুজি পাইছে 3 আৰু 9 পূৰণ কৰিম 3 পূৰণ 9 সমান সমান 3 9 গুণে কিমান 27 তাৰপিছত মাজৰ 8 ডালে আমি কি কৰিম বিয়োগ কৰি দিম 27 ৰ পৰা যদি আমি 8 এটা বিয়োগ কৰো তেনেহলে কিমান থাকে 27 ৰ পৰা ইয়াতে সৰি গাইস 27 ৰ পৰা 8 বিয়োগ গলে আমাৰ থাকে 19 কিমান থাকে আমাৰ 19 থাকে ইয়াতে আমি ইয়াতে জাগা নাই 27 ইয়াতে আমি ধুনিয়াকৈ লিখি দিছো 19 27 ৰ পৰা 8 গলে থাকে কিমান 19 গতিকে আমাৰ ৰাইট আনসাৰ হৈ গল 19 গতিকে আমাৰ 19 টো কোনটো নাম্বাৰ অপচনত দিয়া আছে আপোনালোকে চাওকচোন 19 টো আমাৰ অপচন নম্বৰ 2 ত দিয়া আছে গতিকে আমাৰ ৰাইট আনসাৰ হৈ গল অপচন নম্বৰ 2 যদিহে আপোনালোকে বুজি পাইছে তেনেহলে এবাৰ আমি 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটোলৈ আইছো গাইস 3 নম্বৰ কোৱেশ্চনটোলৈ মন কৰিব এইটো এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আপোনালোকে বুজি পোৱা নাই বুলি কৈছিলে এতে চাব তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা আমাক আলফাবেট আৰু নাম্বাৰ দিছে মানে কোডিং ডিকোডিংৰ ৰিজনিং হয় বুজি পাইছে এতে চাব d = 23 দিছে gh = 39 দিছে আৰু আমি যেটো ওলাব লাগে সেইটো হৈছে wyl অনুপাত বা ইকুৱেল কিমান হেতু আমি উলিয়াব লাগে এতিয়া আমি আপোনালোকক বুজাবলৈ ধুনিয়াকৈ লিখি লও d = 23 দিছে কমা gh = দিছে 39 wyl ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কৰিলে নাম্বাৰিং কৰিব লাগে আমি এটা কথা গম পালো যে d ৰ মানটো হৈছে 4 কিন্তু এতে দিয়া আছে 23 আমি নাম্বাৰিং কৰিলে না পাও আপোনালোকক যদি আগৰ কোৱেশ্চনবোৰ আপোনালোকে চাইছিলে তেনেহলে ইয়াৰ এনসাৰটো নিশ্চয় পাৰিছে আমি ইয়াতে চাওক d ৰ মানটো 4 কিন্তু ইয়াতে দিয়া আছে 23 মানে ইয়াতে আপোনালোকে গম পোৱা গল যে অপজিটৰ মানবোৰ হ'ব নেকি d ৰ অপজিটত যদি চাবলৈ যাও আমি d ৰ অপজিটত আছে w আৰু w ৰ মানটো হৈছে কিমান 23 গতিকে এই 23 টো ইয়াতে দিয়া আছে দেখিছে আপোনালোকে তথাপিও বুজি পোৱা নাই বুলি কমেন্ট কৰিছিলে আকৌ এবাৰ কৈ দিছো ABCD ৰ লিষ্টবোৰ আপোনালোকে নিশ্চয় চাইছিলে যে ABCD ৰ অপজিটত কি কি আছে মই শিকাইছিলো যে আমি d ৰ অপজিটত w আখৰটো আছে বুলি নিশ্চয় জানো গতিকে w ৰ মানটো হৈছে 23 সেই 23 টোৱে ইয়াত বহাই দিছে তেনেহলে আমি g ৰ অপজিটত চাবলৈ গলে t আছে আৰু h ৰ অপজিটত চাব গলে s আছে গতিকে t ৰ মানটো হৈছে 20 আৰু s ৰ মানটো হৈছে 19 গতিকে এই দুটাকে যদি আমি যোগ কৰি দিও তেনেহলে 20 19 39 আৰু 39 টো ইয়াতে দিয়া আছে বুজি পাইছে অপজিটবোৰ চাগৈ আপোনালোকে গম পোৱা নাই যদিহে গম পোৱা নাই তেনেহলে মোৰ আগৰ ভিডিঅবোৰ গৈ কিনি চাই ল'ব তেনেহলে আমাক যেটো ওলাব দিছে সেইটো হৈছে w গতিকে আমি w ৰ অপজিটত d আছে প্ৰথমতে পাইছিলো বা d ৰ অপজিটত w গতিকে d ৰ অপজিটত কি আছে w আছে দেখিছে আৰু y ৰ অপজিটত কি আছে b আছে y ৰ অপজিটত কি আছে b আছে আৰু l ৰ অপজিটত কি আছে o বা o ৰ অপজিটত l আছে গতিকে l ৰ অপজিটত o আছে গতিকে d ৰ মানটো হৈছে 4 b ৰ মানটো হৈছে 2 o ৰ মানটো হৈছে 15 গতিকে 15 2 17 17 4 21 কিমান হ'ব গোটেইকেইটাকে যোগ কৰো আমি তেনেহলে আমাৰ কিমান হৈ গল 21 হৈ গল গতিকে আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি হলে হয় 21 গতিকে আমাৰ 21 টো কোনটো নাম্বাৰ অপচনত দিয়া আছে আপোনালোকে চাওকচোন 21 টো আমাৰ অপচন নম্বৰ 3 ত দিয়া আছে গতিকে আমাৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ 3 বুজি পাইছে যদিহে আপোনালোকে বুজি পাইছে তেনেহলে এটা এটা লাইক কৰিব নাপাহৰিব এবাৰ আমি 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো গাইস এটো এটা বহুতে ধুনিয়া কোৱেশ্চন প্লিজ আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাব আৰু মই লাহে লাহে এই কাৰণে বুজা আপোনালোকক যাতে আপোনালোকে অকনমানো বুজি নোপোৱাকৈ নাথাকে যাতে সকলোৱে বুজি পায় ক্লিয়াৰকৈ আপোনালোকে টাইম যিমানে নালাগক কিন্তু মেইন কথাটো হৈছে যে আমি ভালদৰে বুজি পাব লাগিব তেতিয়াহে আমি কৰিব পাৰিম এতিয়া আপোনালোকে চাব 4 নম্বৰ প্ৰশ্নটো কি দিছে আমাক
ইয়াতে দিছে জেড ভি ইকুৱেল 6 দিছে, জেড ভি ইকুৱেল কিমান দিছে 6 দিছে, তাৰপিছতে এফ জে এম ইকুৱেল 52 দিছে আৰু অ' ভি ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া মই বুজাবলৈ আপোনালোকক ধুনীয়াকৈ লিখি লওঁ। আমাক দিছে জেড ভি ইকুৱেল দিছে 6, এফ জে এম ইকুৱেল 52, অ' ভি ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে আমি যদি নাম্বাৰিং কৰোঁ, জেডৰ মানটো হৈছে 26, ভিৰ মানটো হৈছে 22, গতিকে 26ৰ পৰা যদি 22 যোৱাই দিওঁ তেনেহ'লে থাকে 4 আৰু +2 এটা কৰি দিওঁ যদি আমি 6 পাই আছোঁ। গতিকে ইয়াতে যদি এফ 6, জে 10, 6 10 16, 16 13, ইয়াতে 13 আৰু 10 26, 26 আৰু 6 32, গতিকে 32ৰ লগত আমি 2 এটা যোগ কৰি দিলে আমি ইয়াতে মাইনাছ কৰিলে নহ'ব, বুজি পাইছে? গতিকে আমি এটা বেলেগ নিয়ম ইউজ কৰিব লাগিব। আমি যদি অপজিটবোৰ চাওঁ নেকি গাইছ, অপজিটবোৰ চাম। গতিকে জেডৰ অপজিটত এ আছে আৰু ভিৰ অপজিটত কি আছে, ই আছে। ভিৰ অপজিটত জেডৰ অপজিটত এ আছে আৰু ভিৰ অপজিটত ই আখৰটো আছে আৰু এৰ মানটো হৈছে 1 আৰু ইৰ মানটো হৈছে 5। গতিকে আমি দুটাকে যদি যোগ কৰি দিওঁ তেনেহ'লে 5 1 6, গতিকে এই 6টো দিয়া আছে, মানে ছেম আগৰটোৰ দৰেই অপজিটৰ মানবোৰ যোগ কৰি কিনি খালি বহাই দিছে, বুজি পাইছে? এফৰ অপজিটত যদি চাবলৈ যাওঁ ভালদৰে মন কৰিব, এফৰ অপজিটত আছে ইউ আৰু জেৰ অপজিটত আছে আমাৰ ভালদৰে মন কৰিব কিউ আছে। জেৰ অপজিটত কি আছে, কিউ, আৰু এমৰ অপজিটত এন আছে। এনৰ মানটো হৈছে 14, কিউৰ মানটো হৈছে 17 আৰু ইউৰ মানটো হৈছে 21। আমি যদি গোটেইকেইটাকে যোগ কৰোঁ তেনেহ'লে আপোনালোকে কিমান পাওঁ চাব, 7 4 11, 11 1 12, 2 হাতে গ'ল 1, 2 1 3 1 4 1 5, 52 কিমান পালোঁ গাইছ, 52, আৰু এই 52টো ইয়াতে ধুনীয়াকৈ দিয়া আছে, দেখিছে? মানে অপজিটবোৰৰ খালি মানবোৰে বহাই দিছে। আৰু আপোনালোকে অপজিটবোৰ মুখস্থ কৰিব, বহুত কামত আহিব। তেনেহ'লে আমি অ'ৰ অপজিটত কি আছে সেইটো চাম, বুজি পাইছে? অ'ৰ অপজিটত কি আছে, এল আছে, আৰু ভিৰ অপজিটত কি আছে, ই আছে। ভিৰ অপজিটত কি আছে, ই আছে। গতিকে এলৰ মানটো হৈছে 12, ইৰ মানটো হৈছে 5, গতিকে 12 আৰু ইৰ মানটো হৈছে, ইয়াতে চাব গাইছ, ইৰ মানটো হৈছে 5, গতিকে 12 আৰু 5 যদি যোগ কৰোঁ তেনেহ'লে 12 5 কিমান হৈ যাব, 17। গতিকে আমাৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত কিমান হ'লে হয়, 17, আৰু 17টো আমাৰ ৰাইট এনচাৰ হৈ গ'ল। গতিকে আমাৰ 17টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন, 17টো আমাৰ অপশ্যন নম্বৰ 4ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। বুজি পাইছে আপোনালোকে? যদিহে বুজি পাইছে তেনেহ'লে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে 5 নম্বৰ কুৱেশ্যনটো কি দিছে আপোনালোকে চাওক, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমাক এটা নাম্বাৰ ছিৰিজৰ কুৱেশ্যন দিছে আৰু নাম্বাৰ ছিৰিজৰ কুৱেশ্যনবোৰ কেনেকুৱাকৈ কৰিব লাগে আপোনালোকে নিশ্চয় দেখিছোঁ, 2টা বা 3টাই নিয়ম আছে। ইয়াতে আপোনালোকে ভালদৰে মন কৰিব, আমি প্ৰথমতে যি দিছে সেইবোৰ লিখি লওঁ। 1 দিছে, 5 দিছে, 6 দিছে, 11 দিছে, 17 দিছে, আৰু আগৰটো আমি উলিয়াব লাগে, গতিকে আমি আগৰটো নাজানো। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে আপোনালোকে কি কৰিব, এটাই এটা কৰিব বা ৰিলেশ্যন চাব। যদি তেওঁ এনচাৰটো ওলাব নাই পৰা আপোনালোকে, তেতিয়াহ'লে 2টা যোগ কৰি আগৰটো বা 2টা পূৰণ কৰি আগৰটো। গতিকে 1 আৰু 5ৰ মাজত গেপ কিমানৰ আছে, 4ৰ আছে। 5 আৰু 6ৰ মাজত গেপ কিমান আছে, 1ৰ আছে। আৰু 6 আৰু 11ৰ মাজত গেপ কিমান আছে, 5ৰ আছে। আৰু 17 আৰু 11ৰ মাজত গেপ কিমান আছে, 6ৰ আছে। গতিকে 4 1 5 6 কিবা মিলিছে জানো ৰিলেশ্যন, আপোনালোকে কওকচোন? একো ৰিলেশ্যন মেলা নাই। গতিকে আমি ৰিলেশ্যন চাই কিনি কৰিব নোৱাৰোঁ, গতিকে আমি বেলেগ নিয়ম ট্ৰাই কৰিবলৈ চেষ্টা কৰিম। আমি এটা নিয়ম গম পাইছোঁ যে গাইছ, ডাইৰেক্টলি আমাৰ চকুত ওলাই আছে নিয়মটো, আপোনালোকে চাওক। আমি যদি 5 আৰু 6 গাইছ, 1 আৰু 5 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে চাব আপোনালোকে, 1 আৰু 5 যদি যোগ কৰি দিওঁ তেনেহ'লে এই 6টো পাই আছোঁ আগৰ সংখ্যাটো, আৰু 5 আৰু 6 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে 11 আগৰ সংখ্যাটো পাই আছোঁ। দেখিছে, 1 আৰু 5 যোগ কৰিলোঁ আগৰ সংখ্যাটো পালোঁ, 5 আৰু 6 যোগ কৰিলোঁ আগৰ সংখ্যাটো পালোঁ, এইটো দেখিছে 11 পালোঁ। এবাৰ আমি 6 আৰু যদি 11 যোগ কৰি দিওঁ তেনেহ'লে আমি 17টোও পাই আছোঁ, দেখিছে, আমি 17টোও পাই আছোঁ। তো গাইছ, আমি ক'ত আছিলোঁ, ফোন এটা আহি গৈছিলে, বেয়া নাপাব। যে আমি কি কৈছিলোঁ, যে 2টা সংখ্যা যোগ কৰি আগৰটো চাওক। আপোনালোকে 5 আৰু 1 যোগ কৰিলোঁ, আমি কিমান পালোঁ, 6 পালোঁ আগৰ সংখ্যাটো। তাৰপিছত আকৌ 5 আৰু 6 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমি 6 সংখ্যাটো পাই আছোঁ আগৰ সংখ্যাটো। তাৰপিছতে 6 আৰু 11 যোগ কৰিলোঁ, কিমান পালোঁ,
17 পালোঁ। এতিয়া আমি যোনটো ওলাব লাগে সেইটো কি কৰিম যে আমি 11 আৰু 17 যোগ কৰি দিম। গতিকে 11 আৰু 17 যদি যোগ কৰোঁ 7 একে 8 একে একে 2 28 হৈ আছে। বুজি পাইছে? আকৌ এবাৰ বুজাই দিছোঁ, ভালদৰে বুজি লওক। 1 আৰু 5 যোগ কৰি আমি আগৰটো পালোঁ, 5 আৰু 6 যোগ কৰি আমি আগৰটো পালোঁ, 6 আৰু 11 যোগ কৰি আমি আগৰটো পালোঁ, আৰু 11 আৰু 17 যোগ কৰি আমি আগৰটো ওলাব লাগিব। বুজি পাইছেনে? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে আপোনালোকক কনফিউজ কৰাবলৈ এক্সামত। বুজি পাইছে? তেনেহ'লে আমাৰ ৰাইট এনচাৰটো কোনটো হৈ গ'ল? আমাৰ ৰাইট এনচাৰটো হৈ গ'ল 28টো। গতিকে আমাৰ 28টো কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। 28টো অপশ্যন নম্বৰ 2ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2। আৰু গাছ আজিলৈ ইমানখিনি। মই বেছি কুৱেশ্যন আনো 5টা 6টা 7টা মানে কুৱেশ্যন আৰু আপোনালোকে ভিডিঅ'বোৰ আজিকালি ইমান চোৱা নাই আৰু তাৰ বাবে বনাবলৈ মন নাযায়। আপোনালোকে যদিহে এনেকুৱা ধৰণৰ ক্লাছবোৰ লাগে, আছাম পুলিচৰো এক্সাম আহি আছে, ADREৰো এক্সাম আহি আছে, আপোনালোকক বহুত হেল্পফুল হোৱাকৈ মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি আৰু কণ্টিনিউ কৰিব লাগে তেনেহ'লে এটা কমেণ্ট কৰি দিব। বুজি পাইছে? তেনেহ'লে আজিলৈ সামৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত।